নমস্কাৰ সকলোকে। এয়া আৰু বেলি পৰু পৰু হৈছে, সূৰ্য অস্ত যাব হ'ল। এইটো সময়ত আপোনালোকক ঢকুৱাখানা কেঁকুৰিতনো কেনেধৰণে খেতি কৰা হয়, কি কৰা হয়, পথাৰত থাকি কেনেকুৱা লাগে, পথাৰখন কেনেকুৱা লাগে, এই সকলোবিলাক দেখাবলৈ লৈছোঁ। আৰু আপোনালোকে চাব আৰু কেনেকুৱা লাগে ক'ব মোক। তেতিয়াহ'লে ব'লক যাওঁ মোৰ লগত পথাৰলৈ একেলগে। এইবোৰ আলুৰ খেতি কৰা হৈছে। আলুৰ গছবোৰ ওলাইছেহে আৰু ওলাবলৈ আৰু মানে ডাঙৰ হ'বলৈ আৰু আছে। এয়া আৰু প্ৰথমতে এনেকৈ ওলাইছে আলু, তাৰপিছত ফুলিব, তাৰপিছত মৰহিব আলুজোপা, তেতিয়াহে মানে খান্দিব পৰা হ'ব আলু। আৰু খান্দিলে এটা আলুৰ প্ৰায় বহুতটা আলু ওলায়। তেনেকৈ উপাৰ্জন হয় আৰু মানুহবিলাকৰ। কিছুমানে বিক্ৰী কৰে, কিছুমানে নিজে খাবৰ কাৰণেও মানে আলু কৰে। এনেধৰণে আলুবিলাক কৰা হয়, পাতি পাতি শাৰী শাৰী এনেকৈ ৰোৱা হয় আলুবিলাক। এইবিলাক সৰিয়হ ওলাইছে আৰু নতুনকৈ। আচলতে সৰিয়হৰ পৰা যেতিয়া ফুলিব তেতিয়া বহুত ধুনীয়া লাগে, মানে পৰিৱেশটো বহুত ধুনীয়া লাগে। হালধীয়া হালধীয়া, সকলোফালে হালধীয়া বৰণ, খুব ধুনীয়া লাগে ফুলিলে। এতিয়া ফুলা নাই বাৰু, এতিয়া সৰু হৈ আছে। এইখিনি অৱশ্যে মানে মানুহে যে শাক খায়, এই সৰিয়হৰ শাকটো বহুত মানে ঔষধি বস্তু। এইটো খাবও পাৰি, যেতিয়ালৈকে নুফুলে তেতিয়ালৈকে সৰিয়হ খাব পাৰি। আৰু ফুলিলেতো এনেও মৰহা মানে গুটি হোৱাৰ পাছততো এনেও তেল হয়ে আৰু এতিয়াও এনেকৈ খাব পাৰি, শাক খাব পাৰি। বিস্তৃত পথাৰ এয়া সৰিয়হৰ। এয়া হ'ল মাহবিলাকৰ মাজে মাজে যেনিবা বন গজিছে, তথাপিও মাহবিলাক খুব ধুনীয়া লাগে খাই। আমি ছিঙো এটা ন, মাহে নাই দেখোন ছিঙিবলৈ। এয়া মাহ, এয়া মাহ। সেইটো খাবলৈ মজা। ছাগলী খাইছে। মাহনী ছাগলী যাক খেতি। এয়া মোৰ পাৰ্টনাৰ। আমি আজি ভিডিঅ'টো কৰিবলৈ আহিছোঁ। ই মোৰ পাৰ্টনাৰ, মোৰ ভাইটি। তই নিজে শেষ কৰিলি দেখোন মাহখিনি। এইফালে সৰিয়হ, এইফালে মাহ, খুব ধুনীয়া লাগে পৰিৱেশটো পথাৰলৈ আহিলে। আৰু মানুহবিলাকে এনেধৰণেই খেতি কৰে আৰু খেতিবিলাক কৰে। কোৱা হয় যে 12 মাহত 13টা খেতি কৰে বুলি, তেনেধৰণে মানে কোৱা হয়, ইয়াকে কোৱা হয়। আৰু অসমখন যে এখন কৃষি প্ৰধান ৰাজ্য, এইটো কথা আমাৰ এইটো ছাইডে আহিলে মানে গম পোৱা যায়। ঢকুৱাখানা ছাইডে আহিলে গম পোৱা যায়, যেতিয়া পথাৰবিলাক মানে খুব ধুনীয়া লাগে, গোটেই খেতিয়ে খেতি হৈ থাকে, তেতিয়া ভাল লাগে। এয়া মাহ কিমান মানে ডাঙৰ হৈছে। সেইখিনি আছিলে বহুত সৰু হৈ আছিলে মাহখিনি, সেইখিনি চাপৰখিনি, আৰু এয়া ডাঙৰ হৈছে মানে মাহ। আজি আমাৰ গৰু পোৱালি এটা জগিলে, আমি তালৈ আহিছোঁ আৰু আমি দুইটা, ভাইটি আৰু মই। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে সেই অলপ দূৰলৈ যে দেখিছে সেই গছনিখিনি, সেই পিছফালে আছে মাজুলীখন, একেবাৰে ওচৰত আমাৰ। পৃথিৱীৰ আটাইতকৈ বৃহত্তম নদীদ্বীপ মাজুলী এইখিনিতে আছে আৰু এয়া। ভাইটিয়ে কথা এটা মোক মনত পেলাই দিছে, মুখা শিল্পৰ কাৰণে বিখ্যাত ন মাজুলী, সেই ওচৰতে আছে আৰু আমাৰ একেবাৰে ওচৰতে। আমাৰ ঘৰবিলাকহে মানে ঢকুৱাখানাত, পথাৰবিলাক চব মাজুলীতে হয়। আৰু পথাৰ আৰু এয়া সেইখন এখন দলং আছে, সুমদিয়া দলং। সেইফালে এখন দলং আছে, যিখন দলঙে মাজুলীক মানে এটা নদী দ্বীপ হিচাপে বিবেচনা কৰাত মানে সহায় কৰিছে। আৰু সেইখনৰ কাৰণেই মানে সেইখনেই হ'ল মৰাসুঁতি যে খেৰকটীয়া সুঁতি, সেই খেৰকটীয়া সুঁতিৰ পৰাই মাজুলীক পৃথক কৰা হৈছে ঢকুৱাখানাৰ পৰা, লখিমপুৰৰ পৰা। আৰু মাজুলী যে এটা নদীদ্বীপ, তাক মানে তাৰ পৰাহে গম পোৱা যায়, সেই খেৰকটীয়া সুঁতিটোৰ পৰা। ব্ৰহ্মপুত্ৰৰ এটা মৰাসুঁতি সেইটো। এতিয়া তাৰ ওপৰেদি দলং দিছে আৰু, নহ'লে আগতে সেইটো নাৱেই পাৰ কৰিবলগীয়া হৈছিলে, বাঁহৰ দলং আছিলে। কিন্তু এতিয়া পকা দলং হ'ল, মানুহবিলাক যাব পৰা হ'ল, ভালকৈ যাতায়াত ব্যৱস্থা উন্নত হ'ল। মাজুলী এখন উন্নত ঠাই হ'ল এতিয়া। আমাৰ এয়া গৰু পোৱালি এটা জগিলে, এয়া গৰু পোৱালিটো জগিলে। মতা মই দেখি পিনে গম পাইছোঁ। আৰু ফেঁহু খীৰাইছে আমাৰ, এয়া ফেঁহু পগাই থকা হৈছে। আৰু জুই কেনেধৰণে ধৰা হৈছে চাওক। গাঁৱলীয়া সহজ সৰল জীৱন। এয়া মানুহ আৰু বনাই আছে।
এনেকেই গৰু ম'হ ৰখি পথাৰৰ কিছু তৃপ্তি লৈ যি পায় পথাৰতে এয়া চপৰা নদী উধান জাবৰৰ জুই এয়া ফেহু খেওৱা মানুহ ইতিমধ্যে এয়া জুইৰ যতন এয়া ফেহু ফেহু ইয়াকে যথেষ্ট আমোদ লাগে এইবোৰ কুটা কুটি পৰিছে আৰু আমি এইবিলাক খাই দিওঁ গাঁৱলীয়া জীৱন এয়া আৰু আমাৰ ফেহু উতলিছে আৰু অৱশেষত এয়া ধুনীয়াকৈ উতলিছে এইটো অতি পুষ্টিকৰ খাদ্য পোৱালি মুখৰ পৰা আনি পেলাই খাই দিছোঁ আমি অতি পুষ্টিকৰ খাদ্য এইবোৰ ফেহু খাম বুলি ৰৈ আছে মানুহবোৰ এইবোৰ ফেহু খাম বুলি একদম ডাঠ ৰৈ আছে এইবোৰ ৰৈ আছে কমলা ৰঙৰ এটা ফেহু খাম বুলি ৰৈ আছে মানুহবিলাক পাতলা নি খাবলৈ ইয়াৰ এইবোৰ বিস্তৃত পথাৰ মই পথাৰখন দেখাই দিছোঁ এবাৰ এয়া পথাৰ একদম কিমান ডাঙৰ পথাৰ এইবিলাক অঁ যেতিয়া মানে সৰিয়হ ফুলিব তেতিয়া আৰু ভাল লাগিব পথাৰ এয়া আৰু সূৰ্য এফালে অস্ত গৈছে কিমান ধুনীয়া লাগে পৰিৱেশটো এয়া আলু আলু এইবিলাক আলু চব আলু ঐ লোকৰ পেৰে পালি গ'লে চাই আহে বুলি ক'ব চাওঁ না বৰ্তাই পাৰিলো জুব নাই